হাই হেল্ল' ৱেলকাম টু মাই ভিডিঅ'। আজি হৈছে ফেব্ৰুৱাৰী 7 তাৰিখ। আজি আমাৰ গাঁৱৰ ৰাইজসকলে একেলগ হৈ যোৰহাটলৈ গৈছে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন যোৰহাটত হৈ আছে যে আমাৰ গাঁৱৰ ভকতসকল তালৈকে গৈছে। মই যোৱা নাই, কিন্তু ভিডিঅ'টো কৰি ৰাখিলোঁ। আমাৰ গাঁৱৰ ভকতসকল ইমান হেঁপাহে গৈছে, তাকে ভিডিঅ'টোৰ জৰিয়তে সাঁচি ৰাখিবলৈকে ভিডিঅ'টো বনাই ৰাখিলোঁ আৰু তাকে ইউটিউবত বোলো আপলোড কৰি দিওঁ। সেয়াই। মই ভিডিঅ'হে বনাইছোঁ। এইজন আমাৰ ককা দেই, এখেতে ফটো মাৰিবলৈ আহিছে। কিবা ধুনীয়াকৈ কৃষ্ণ কৰিছে। ইয়াৰ বাছত মানুহ ভৰ্তি হৈ গ'ল, বাছ যাবলৈ ওলালে আৰু সকলোৱে ভগৱানৰ নাম লৈ গৈছে আৰু কৃষ্ণ কৃষ্ণকে। এইজন ককা বাই বাই দিছে। এতিয়া বাছ গ'ল। সকলোকে বিদায় দি আমিও ঘৰলৈ উভতি আহিলোঁ।